কানাডাৰ ভিছা বিচাৰি থকাসকলৰ বাবে এটা বেয়া খবৰ। কানাডাৰ ভিছা প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু নিয়মৰ সালসলনি কৰা হৈছে। এতিয়াৰ পৰা লং টাৰ্ম মাল্টিপুল এণ্ট্ৰি টুৰিষ্ট ভিছাৰ 10 বছৰীয়া ভিছাৰ সমাপ্ত হ'ব। আগতে মাল্টিপুল এণ্ট্ৰি ভিছা থকা কোনো এজন ব্যক্তিয়ে 10 বছৰৰ বাবে ভিছা লাভ কৰি ভিছাৰ ম্যাদ সমাপ্ত নোহোৱালৈকে কেইবাবাৰো কানাডা দেশ ভ্ৰমণ কৰিব পাৰিছিল। নতুন নিয়ম অনুসৰি কানাডাৰ ভিছাৰ আবেদন কৰিলে IRCCৰ ইমিগ্ৰেশ্যন বিষয়াই কি কাৰণত দেশখন ভ্ৰমণ কৰিব তাক চাই বিবেচনা কৰিহে ছিংগল এণ্ট্ৰি বা মাল্টিপুল এণ্ট্ৰিৰ ভিছা প্ৰদান কৰিব। নতুনকৈ আবেদন কৰা এজন ব্যক্তিৰ ক্ষেত্ৰত ইমিগ্ৰেশ্যন অফিচাৰগৰাকীয়ে পুংখানুপুংখভাৱে আবেদনখন চালি জাৰি চাই কি কাৰণত ব্যক্তিগৰাকীয়ে কানাডা দেশ ভ্ৰমণ কৰিব তাক চাইহে কিমান দিনৰ বাবে ভিছা প্ৰদান কৰিব সেইটো নিৰ্ভৰ কৰিব। ইমিগ্ৰেশ্যন অফিচাৰে আবেদনকাৰীৰ আবেদনৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ লগতে ব্যক্তিগৰাকী বিত্তীয় ক্ষেত্ৰত সবল হয়নে নহয় সেইটো বিবেচনাৰ ক্ষেত্ৰত বিবেচিত হ'ব। কি কাৰণত দেশখন ভ্ৰমণ কৰিব তাক চাইহে এজন ব্যক্তিয়ে কিমান দিনৰ ভিছা পাব তাক নিৰূপণ কৰিব। ভিডিঅ'টি চাই কেনে পালে তাক জনালে বৰ সন্তোষ পাম। ধন্যবাদ।